ডাল খাই গৈছে ডাল হৈ গৈছে মানে এখন আমাৰ মামা ষ্টভ আছে মণিমণিও আছে হাই স্বাগতম জনাইছোঁ দেৱাশী ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক আশা কৰোঁ সকলোৱে ভাল পপি আৰু মই বজাৰলৈ ওলাইছোঁ অকণমান বেটীৰ কাৰণে গৰম কাপোৰ কিনিব লাগে আৰু তাইৰো কিবা কিবি কিনিব লগা আছে দুইজনীয়ে বোলো লগতে যাওঁ কিবা কিবি বজাৰকেইটা কৰি আহোঁ গতিকে বজাৰলৈ যাওঁ যেতিয়া আপোনালোকক অকণমান দেখাই দিওঁ আৰু আমাৰ জোনাই অৱস্থাটো বহুতেই বেয়া হৈ আছে এভেকশ্যন হৈছিলে মানে 4 লাইন ৰোডৰ কাৰণে এভেকশ্যন হৈ পেলাই অৱস্থা বহুত বেয়া হৈ আছে বুলি শুনি আছোঁ মই কিন্তু যাব পৰা নাই মানে কি বিশেষ কাম নাথাকিলে এইখিনিকে চাব যাবলৈ বুলি অসুবিধা হয় আমাৰ সেইকাৰণে আজি ওলাই যামেই যেতিয়া আপোনালোকক অকণমান দেখাই দিম আৰু ময়ো চাওঁ মানে মনটো ভালেই লগা নাই দোকানীবিলাকৰ অৱস্থা বহুত বেয়া হৈ গৈছে তাকে বোলো ভাবিছোঁ আপোনালোকক অকণমান দেখাই দিওঁ আৰু ওলাইছোঁ এতিয়া পপি আৰু মই 2টা বাজিছে আজি ৰ'দটো ইমান কাঢ়া নহয় গতিকে দুইজনী ওলাই লৈছোঁ বেটীহঁতৰ ঘৰতে থৈ গৈছোঁ আৰু বলক তেনেহ'লে এতিয়া গৈ থাকোঁ বজাৰলৈ এইয়া দেখিছেনে আমাৰ জোনাই ৰাংকপ তিনিআলি একেবাৰে অৱস্থা নাই আৰু মানে দুই চাইডৰ দোকানবিলাক গোটেই ভাঙি দিছে মানে তেওঁলোক কিছুমানে নিজে ভাঙি দিছে আৰু কিছুমান যিবিলাক নিজে ভাঙি দিয়ে তেওঁলোকৰ দোকানবিলাক এভেকশ্যন কৰি পেলাই মানে JCB লৈ পেলাই ভঙুৱাই দিছে প্ৰশাসনে দেখিছে গোটেই চবফালে অৱস্থাত দুখ লগা হৈ আছে মই আপোনাক কৈছিলোঁ ঘৰ পালাওঁতে চব ধুনীয়া এইবিলাক দোকান বহুত ধুনীয়া আছিলে গোটেই ভাঙি দিছে ক'ব নালাগে আৰু আপোনাৰ আৰু এইখন হৈছে মোৰ প্ৰিয় এছাৰ ধাবা এয়া এছাৰ ধাবাৰ মালিক ভাইটি শিৱ কিন্তু তাৰো মনটো খুব বেয়া কাৰণ ধাবাখনৰ কণ্ডিশ্যন দেখিছেনে কিমান ধুনীয়া ধাবাখন সিদিনাখনলৈকে ধুনীয়াকৈ থকা ধাবাখন আজি ভাঙি পেলাব লগা হ'ল নিজে ভাঙি দিছে আৰু পিছলৈ বনাই আছে পিছত কেনেকুৱা এটা লোক হয় নাজানো আৰু আমাৰ মামা এজনৰ দোকান খুব ধুনীয়া নতুন দোকান আহিছোঁ আজি মজা চাওকচোন একদম নিউ অপেনিং হৈছে সেইদিনাখন আজি আমি ইয়ালৈকে আহিছোঁ কিবা কিবি এটা চাবলৈ চুলি পূৰা উৰি গ'ল স্কুটি চলাই আহোঁতে দোকানটো বিৰাট মজা লাগিছে ডেক'ৰেশ্যনটো সাংঘাতিক ধুনীয়া বহুত দুখৰ কথা মানে ইমানেই ধুনীয়া দোকানটো চাওকচোন আপুনি আজি খোলা 15-20 দিন মানে হৈছে অপেনিং কৰা কিন্তু এতিয়া ইয়াত আহি গম পালোঁ এই দোকানটো মানে এভেকশ্যনত যাব মানে 4 লাইনৰ কাৰণে দোকানটো ভাঙিব লাগিব কিমান কষ্ট কৰি মানুহে এখন দোকান মানে এনেধৰণৰ এখন বনায় আৰু চাওকচোন দোকানখন যদি অপেনিঙৰ 15-20 দিনৰ পিছতে যদি এভেকশ্যনৰ অৰ্ডাৰ আহে মানে দোকানখন ভাঙিব লাগিব কেনেকুৱা লাগে কওকচোন মোৰ যে একদম মোৰ গোটেই গা নোম ডাল খাই গৈছে ডাল হৈ গৈছে মানে এখন আমাৰ মামা এজনৰ দোকান আমাৰ ঘৰৰ ওচৰৰ হয় জোনাই হয় তেওঁ কিন্তু ৰুকচিনৰ দোকানখন খুলিছিলেহি আহি আৰু নতুনকৈ অপেনিং কৰিছিলে বুলি কৈছোঁৱে সোমাই এতিয়া গম পালোঁ যে দোকানখন এভেকশ্যনত যাবগৈ বহুত মনটো বেয়া লাগিছে কি কৰিম উপায় নাই আৰু বিচৰা বস্তু নাপালোঁ আমি গতিকে যাব ওলাইছোঁ আৰু খুৰা মনটো বহুতেই বেয়া ন খুৰা তাকে কি হ'ব বাৰু আজি যিটো পজিশ্যন আছে সেইটো আৰু দুদিনমান পিছত নাথাকে আৰু ন বহুত দুখৰ কথা কি কৰিম উপায় নাই আহোঁ খুৰা বজাৰৰ পৰা আহি জাষ্ট ঘৰ পালোঁহি ঘৰ পাই পেলাই ভাবিছোঁ অকণমান আপোনালোকক দেখাই দিওঁ কি কিনো বজাৰ কৰিলোঁ কিন্তু আজি সঁচাকৈ বজাৰলৈ গৈ মনটো বেয়া লাগিলে মানে ইমান ধুনীয়া দোকানবোৰ ভাঙি দিয়াৰ কাৰণে বহুত বেয়া লাগিলে কিন্তু আকৌতো বনাবগৈ 4 লাইনৰ কাৰণে ভাঙা হৈছে যিহেতু বনোৱাৰ পিছতো কেনেকুৱা লোক এটা লৈগে নাজানো আৰু সেইটো পিছত দেখিলেহে গম পাম কিন্তু হ'লেও বহুত বেয়া লাগিলে মনটো আজি আৰু বলক নহ'লে এতিয়া কি কিনিলোঁ দেখাই দিওঁ বহুত বেছি বস্তু কিনা নাই কেইটামানে কিনিছোঁ বিশেষকৈ এইটো মই কিনিলোঁ এটা বেবী পিংক কালাৰ চুৱেটাৰ
মানে মই এই কালাৰটো বহুত ভাল পাওঁ। চিম্পুলত কিনিছোঁ, ইয়াতে অলপ দেখি পাইছেনে অলপহে ডিজাইন আছে। তেনেকৈ পাথৰ চাথৰ মানে চাইনিং টাইনিং কৰা নহয় আৰু চিম্পুল। তাৰপিছত এইটো চুৱেটাৰ বেবী পিংক কালাৰত লৈছোঁ। মানে মেখেলা চাদৰৰ পিন্ধিবলৈ ভাল এনেধৰণৰ চুৱেটাৰবিলাক। স্কিন টাচ টাইপৰ হয়, কিন্তু একেবাৰে স্কিন টাচটো নহয়। এইটো চুৱেটাৰ ল'লোঁ, তাৰপিছত মোৰ কাৰণে ল'লোঁ, আৰু বেটীৰ কাৰণে লৈছোঁ এই একেই পিংক কালাৰতে লৈছোঁ। বেটীৰ কাৰণেও তাইৰ কাৰণে লৈছোঁ এইটো এটা চুৱেটাৰ। তাইৰ কাৰণে বহুত ডাঠ চুৱেটাৰ লোৱা নাই, মানে তাইৰ ডাঠ চুৱেটাৰটো আছেই, যোৱা বছৰ লোৱাটো আছে, জোখৰ হৈ আছে। সেইটো বেছি ঠাণ্ডাত পিন্ধিব, আৰু আজিকালি যিহেতু ইমান ঠাণ্ডা নপৰে, তাইৰ কাৰণে ল'লোঁ মই এইটো এটা চুৱেটাৰ। এইটো এই একেই, এইটো পিংক মিলি মাক জীয়েকৰ পৰা পিংক, আৰু বেটীৰ কাৰণে ল'লোঁ এইটো পিংক কালাৰ। তাইতো বাৰু এই ষ্টন আছে অলপ এয়া ষ্টন আছে, ষ্টন আছে, মাজে মাজে ষ্টন আছে, এয়া মণিমণিও আছে, এইকেইটা মণিমণি। বহুত মৰম লাগিছে, ডিজাইনটো ভাল লাগিলে, কালাৰটো ভাল লাগিলে, সেইটো কাৰণে বেটীৰ কাৰণে এইটো লৈ দিলোঁ। মানে তাই খুব ফ্ৰক পিন্ধি ভাল পায়, ফ্ৰকৰ লগত পিন্ধিবলৈ এইটো ভাল হ'ব। আৰু সৰু সুৰা মোজা টুপি বেটীৰ কাৰণে কিবা কিবি কিনিছিলে, সেইবিলাক নেদেখালেও হ'ব। তাৰপিছত এতিয়া আবেলি হ'লেই, সন্ধিয়া হ'বগৈ অলপ দেৰি পিছত। ভাবিছোঁ চাহ খাবলৈ কিবা এটা বনাওঁগৈ। আবেলি চাহকণ নাখালে মনটো একেবাৰে ভাল নালাগে। তাতে ওলাই গৈছিলোঁ স্কুটি চলাই, ইমানেই মাথাটো বিষাই আছে নহয়। চাহ অকণমান খাই ল'ম এতিয়া, কাপোৰকেইটা প্ৰথমে জাপি ল'ম বাৰু। তাৰপিছত চাহ অকণমান খাই লোৱাৰ পাছত বাৰ্থডে এখন আছে ঘৰৰ ওচৰতে, দুটা ঘৰ এৰিয়ে, আমাৰ ঘৰৰ পৰা দুটা ঘৰ পাৰ হ'লে। দিনত কেক চেক বনাই দিছিলোঁ, এতিয়া যাম বাৰ্থডে ঘৰলৈ। এতিয়া নহয় মানে চাহ তাহ খাই লওঁ, অলপ দেৰি পিছত যাম, সন্ধিয়াটো হৈ লওক। কথাটো কি হ'ল মানে বাৰ্থডে হোৱা ছোৱালীজনী যাৰ বাৰ্থডে আছে আজি, তাই মানে মোক লগত ওলাবলৈ খুব মন, গম পাওঁ আৰু কৈ থাকে। তাৰপিছত ভাবিছোঁ আজি অকণমান আপোনালোকক তাইৰ বাৰ্থডেখন দেখাই দিম। এইকেইদিন কিন্তু প্ৰায় বাৰ্থডে কিবা কিবি দেখাই থকা আছে মোৰ ব্লগৰ, আগৰ ব্লগখিনিত। হ'লেও বেয়া চেয়া নাপাব আৰু, তাই মন কৰাৰ কাৰণে তাইৰ বাৰ্থডেখন অকণমান দেখাই দিম। তেনেহ'লে চাহ তাহ খাই বৈ মই ৰেডি হৈ লওঁ, তাৰপিছত বাৰ্থডে ঘৰলৈ যাম। 1 hour later. বাৰ্থডে ঘৰ পাইছোঁহি, ভিতৰলৈ সোমাই যাওঁ, আপোনালোকক দেখাই আছোঁ বাৰু অকণমান। মই এতিয়া কিটচেনত পালোহি, ইয়াত বহুত মানুহ সোমাই আছে। মানে তেওঁলোকে খোৱা বোৱা বনাই আছে, ৰান্ধনি আৰু আজিৰ কাৰণে বাৰ্থডে। আজি মোৰ বহুত মৰমৰ বৌ হয়, আৰু এজনী হ'ল ভণ্টি, আমাৰ ঘৰৰ ওচৰৰে হয় চবেই। ভালে আছা তুমি? এইয়া বাৰ্থডে গাৰ্লজনী ধুনীয়াকৈ টুপি চুপি পিন্ধি আছে। হেপী বাৰ্থডে টু ইউ। ৱেলকাম। এজনী হয় আমাৰ বাইদেউ, ওচৰৰে, একেবাৰে ঘৰৰ ওচৰৰে। বাইদেউৰ ছোৱালীজনী আজি বাৰ্থডে। ভালকৈ গৈছেনে বাৰ্থডে? এইয়া ইমান ধুনীয়াকৈ সজাইছে, ভাল লাগিছে চাই। সিহঁতে ভালেই পাব, এনেই বাৰ্থডে বুলি ক'লে বঢ়িয়া। এয়া দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে গোটেই ৰুমটো। সোমাই আছে, খাই বৈ গোটেইখিনি ফিটিং ন? আৰিয়ান বেটা চৰ্দি পাইছে নেকি? এইয়া চব লৈ আহিলে, কেকটো অলৰেডি খাই দিলোঁ আৰু মই পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ। এতিয়া চব লৈ লওঁ, তোমালোকে খাবা মোৰ লগতে। এইফালে মাংস আৰু এইফালে ভাজি দালি ভাত খাই লওঁ এতিয়া বঢ়িয়াকৈ। তাৰপিছত The next day. যোৱাকালি বাৰ্থডে খাই আহি যথেষ্ট ৰাতিয়ে হ'ল, ভিডিঅ' আৰু কৰা নহ'ল। আৰু এতিয়া আজি ৰাতিপুৱা বেটীক এতিয়া স্কুল উলিয়াই আছোঁ মই। তাইক স্কুল উলিয়াবলৈ ইমানেই আমনি, মানে কি ক'ম আৰু, তাইক ধৰি ধৰি আনিব লাগে স্কুল উলিয়াবলৈ বৰ অসুবিধা তাইক। এতিয়া তাইক মই স্কুল উলিয়াই পঠিয়াই লওঁ, তাৰপিছত কি কৰোঁ দিনটো চাওঁ আৰু আপোনালোকক দেখাই দিম। বেটীক স্কুল পঠাই লৈ এতিয়া মই মাছ বাচিছোঁ, শিঙি মাছ, আৰু বনাম চব্জি, শিঙি মাছৰ চব্জি। অমিতা আৰু আলুৰ লগতে বনাম। এনেই শিঙি মাছলৈ মোৰ বৰ ভয় লাগে, কিন্তু এইকেইটা মৰাৰ কাৰণে এনেদৰে বাছি লৈছোঁ, পটককৈ হৈ গৈছে আৰু।
এইফালে অমিতা আৰু আলু কাটি ল'লোঁ। এইয়া অমিতা আলু আৰু শিঙি মাছৰ চব্জি বনাই আছোঁ, জোলকৈ বনাইছোঁ, দেখিবলৈ বিৰাট ধুনীয়া হৈছে। অমিতা চব্জিৰ পৰা ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ, খাই বৈ এতিয়া অকণমান ৰেষ্ট লওঁগৈ আৰু ভিডিঅ'টো ইমানটা সামৰি দিওঁ ভাবিছোঁ, বেছি দীঘলীয়া নকৰোঁ। আৰু আগলৈ নতুন নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। বাই।